ৰাখি দিলে এয়া মাজু দেৱী সুন্দৰ উপভোগ কৰি আছে মোহন আঁতৰি দিয়াচোন অলপ আঁতৰি যদি আছে প্ৰথম মানুহ ইতিমধ্যে তেখেতে দৰ্শনা পায়ে আছে সাময়িক ঘৰ এটা বনাই ল বনাই ল সাধাৰণ পদক্ষেপ লৈ ওলাইছো আৰু উচিত এনেকুৱা হ'ল এজন মানুহে অনবৰত চিনেমা চাই থাকে ঘনীয়ে সন্ধ্যা মনত কথাটোত এতিয়া ঘৈণীকে তাক ক'লে বোলে আপুনি চিনেমা চাইতকৈ ভাগৱত পঢ়কচোন ভাগৱতৰ বহুত জ্ঞান আছে তত কৈছে মই বোলে চিনেমাতে বহুত জ্ঞান পাওঁ তাৰপিছত তেনেকৈ গ'ল কথা বতৰা হৈ গ'ল তাৰপিছত অন্যদিন ভাগৱত পঢ়া মানুহ এজন আহিল তাৰপিছত ভাগৱত পঢ়া মানুহজনে আগত চিনেমা যেতিয়া লগালে কি কৈছে মইতো এইবিলাক চিনেমা নাচাওঁ ভাগৱতে পঢ়োঁ তাৰপিছত চিনেমা চাই থকা মানুহজনে কৈছে আপুনি কি ভাগৱত পঢ়ে মোৰ নিচিনা পাৰিব নেকি মই চিনেমা চাই ভাগৱত পঢ়িব খুজিছোঁ কৈছে দুকণিমান যাওকচোন তেতিয়া কৈছে অমপুৰী ৰমেশপুৰী আৰু দেৱানন্দ ধনেন্দ্ৰ জিতেন্দ্ৰ তিনি গোবিন্দ তাৰপিছত আকৌ কৈছে ৰাজ কাপুৰ ৰণবীৰ কাপুৰ আৰু অনিল কাপুৰ ঐশ্বৰ্য অৰিন্দা আৰু সুস্মিতা চুটি কাপুৰ এনেকৈ কৌতুকটো অন্ত কৰিছে আৰু জংঘল নিচিনা লাগিছে নাই জংঘল নিচিনা লাগিছে জংঘলী পৰিৱেশ আমি মানে এইবিলাক চাইছো মানে ইয়াৰ পৰিবিলাক চাইছো চাওঁ তোমালোকৰ কি কি আছে এইটো মোৰ পৰিচালক হয় মই
আমি মাতিব নোৱাৰো তই শুনো অ তোমাৰ দেখোন মুখত একো নাই এ জংগলী ভাষা মাৰিবি তুমি sangat roh.